গুড মৰ্নিং ফ্ৰেণ্ডছ। ৰাতিপুৱাই মোৰ কিটচেনৰ পৰাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আমাৰ ঘৰত চাউল গুড়ি কৰি থোৱা প্ৰায় থাকেই। যেতিয়াই পিঠা খাবলৈ আমাৰ মন যায় তেতিয়াই তাৰ পৰা অকণমান গুড়ি লৈ আমি পিঠা বনাই খাওঁ। এয়া চাওক, আজি মই অকণমান গুড়ি লৈ তাত ধুনীয়াকৈ নিমখ ছটিয়াই পানীৰে মিক্স কৰি ল'লোঁ। এই দিয়া চাউলৰ গুড়িখিনি কিছু সময় মই মোহাৰি থাকিলোঁ, চালোঁ যাতে চাৰিওফালে চাউলৰ গুড়িত পানী মিক্স হৈ গৈছে। আৰু শুকান চাউলৰ গুড়িবোৰ মিক্স কৰিবলৈ অকণমান টাইম লাগে। এতিয়া মই আনফালে এখন চালনী ল'লোঁ আৰু চালনীত সেই সানি লোৱা গুড়াখিনি চালি ল'লোঁ। এতিয়া কি জৰজৰীয়াকৈ হৈ গ'ল। আনফালে মই কুকাৰত পানী গৰম হ'বলৈ দিছোঁ। পানী পূৰা ফুটিছে। টেকেলি পিঠা সদায় গুড় আৰু নাৰিকল দি খালে বেছি ভাল লাগে। সেয়ে মই কি কৰোঁ, গুড় আৰু নাৰিকল আগতীয়াকৈ মই ৰেডি কৰি ফ্ৰিজত ৰাখি থওঁ। যেতিয়া মন যায় তেতিয়াই মই ব্যৱহাৰ কৰোঁ। আনফালে মই এখন চেকনি ল'লোঁ। চেকনিখন কিছুমানে কিন্তু চেকনিত নবনায়, কেটেলিত বনায়। কেটেলিত মুখত দি বনায়। মই কিন্তু চেকনিতে বনাবলৈ আৰম্ভ কৰিছোঁ। চেকনিত মই ধুনীয়াকৈ গুড়া দি ল'লোঁ আৰু গুড়াৰ ওপৰত নাৰিকল, তাৰ ওপৰত আকৌ পিঠাগুড়ি দি দিলোঁ। ধুনীয়াকৈ হেঁচি দিলোঁ আৰু পিঠাগুড়ি যেতিয়া হেঁচি দি তাৰ ওপৰত এখন কটন পাতল কাপোৰ ধুই পেলাই মই ধুনীয়াকৈ মেৰুৱাই কুকাৰত বহাই দিলোঁ। তলত গৰম পানী উতলি আছে। উতলা পানীৰ ভাপ চাউলৰ গুড়িত লাগি এতিয়া পিঠা হ'বই আৰু 1 মিনিটতে মোৰ পিঠা ৰেডি হৈ। এই টেকেলি মুখত দিয়া পিঠা কোনে কোনে ভাল পায় জনাবচোন। আৰু আপোনালোকে যদি বেলেগ কিবা উপায়েৰে বনায় মোক তাকো শিকাব। মই কিন্তু এনেকৈয়ে বনাওঁ। আৰু এই পিঠাটো আমাৰ ঘৰৰ গোটেইকেইটাই খুবেই ভাল পায়। আৰু আজি ৰাতিপুৱা চাহৰ লগত ব্ৰেকফাষ্ট হিচাপে এই পিঠাকেই খালোঁ। আজিলৈ ইমানেই। থেংক ইউ, বাই বাই।